আই আজি যে কি গতি হ'ল আহিয়ে কি বোৱাৰীজনীক একাপ ভালকৈ বোলো চাহপাত অলপ কাঢ়াকৈ দি কেনে একাপ চাহ দিয়াচোন। ইমানেই মোৰ মাথাটো বিষাই আহিছে নহয়, ইমানেই বিষাই আহিছে। এতিয়া সেই চাহকাপ খাইহে অলপ মাথা বিষটো ভাল পাইছোঁ। কি হ'ল জানেনে, যাওঁতে ইমানেই ভালকৈ গ'লোঁ, আহোঁতে কি হ'ল আধা ঘণ্টামানৰ ৰাস্তাত গৈছিলোঁ আৰু আহোঁতে তাৰপিছত অটো ষ্টেচন পালোঁহি। অটো ষ্টেণ্ডত পাই কিনে অটোখনত উঠিব লৈছোঁ, ইমান কিবা এটা গোন্ধাইছে নহয়। তেতিয়া ইফালে সিফালে চাই পিনি দেখিলোঁ ড্ৰাইভাৰজনৰ আগত মানে এমুঠা ধুনীয়াকৈ ভেদাইলতা পাত থৈ দিছে। তেতিয়া ড্ৰাইভাৰজনক ক'লোঁ, এই ভেদাইলতা পাতটো আঁতৰাই দিয়কচোন, নহ'লে পিছফালে থৈ দিয়ক, ইমানেই বেয়া গোন্ধাইছে, ইমানেই বেয়া গোন্ধাইছে। ড্ৰাইভাৰজনে ক'লে তেতিয়া বোলে নহয় বোলে বাইদেউ একো নহয়, বহক, একো নহয় নহয়, পাতমুঠা থাকিলে মানে সেই বুলি ক'লে। তেতিয়া মোৰ আকৌ পাছত আহিল নহয় কেইজনমান তাত উঠিবলৈ কাৰণে অটোখনত। তেতিয়া সিহঁতেও মানে ইফালে সিফালে চাই কিনে ইমান গোন্ধ পাইছে। তেতিয়া মোকে ক'লে কিনো গোন্ধাইছে বাইদেউ। তেতিয়া মই ক'লোঁ সেই দেখিছেনে অটোখনৰ ড্ৰাইভাৰজনৰ আগফালে যে এমুঠা ইমান ধুনীয়াকৈ ভেদাইলতা পাত থৈছে, সেই মুঠাই গোন্ধাইছে। তেতিয়া সিহঁতেও ক'লে যে আঁতৰাই দিয়কচোন পাতমুঠা, নহ'লে আমাৰ যাবলৈ অশান্তি হ'ব। তেতিয়া ড্ৰাইভাৰজনে ক'লে যে এই মুঠা থাকক দিয়ক, একো নহয়, এই পাতখিনি দেখোন মানুহে খায়েই দেখোন, কি হ'বনো, একো নহয় নহয়, থাকক এই বুলি ক'লে। তেতিয়া উপায় নাই মানে, সেই ৰাস্তাটোত মানে বেলেগ গাড়ী মটৰ একো নাযায়, অকল অ'টো এখন বা দুখন যায়। এতিয়া আহিবতো লাগিব আমি, সেইটো কাৰণে উপায় নাই আহিলোঁ আৰু আহিছোঁ। যিমানেই মানে একদম অ'টোখন মানে চলিছে মানে স্পীড, সিমানেই মানে বতাহত পাছলৈ একদম গোন্ধটো গৈ আছে নহয়। এতিয়া কি কৰিম, উপায় নাই, ৰাস্তাত মানে আধা ৰাস্তাত নামি দিবলৈও মানে বেলেগ অ'টো চটো নাই, সেইখনতে আহিব লাগিব। সেইকাৰণে আহি পালোঁহি যেনে তেনে, মানে ইমানেই মাথাটো বিষাই আহিছে, ইমানেই মাথাটো বিষাই আহিছে নহয়। তাৰপিছত তেতিয়া সেই আহি পোৱাৰ পাছতহে মানে তেতিয়াহে ড্ৰাইভাৰজনে কৈছে যে মই এই ভেদাইলতা পাতমুঠিনো কেলৈ থৈছোঁ জানেনে আপোনালোকে, বোলে মোৰ পেটত ইমানেই গেছ হৈছে নহয়, ইমানেই গেছ হৈছে, সেই গেছৰ কাৰণে মানে মাজে সময়ে মানে মই মানে কি কৰোঁ মানে সেই অলপ অলপ মানে ফুচ ফাচকৈ মানে কেইটামান দি থাকোঁ মানে। সেইকেইটা গোন্ধতটো আপোনালোকে আহিব নোৱাৰিব, এই ক'ব বোলে আমাক নমাই দিয়ক, আমি যাব নোৱাৰোঁ, ইমান বেয়া গোন্ধাইছে, অটোখন কি আনিছে জানো গোন্ধাইছে, এনেকৈ ক'ব। সেইকাৰণে মই সেই ভেদাইলতা পাতমুঠি মানে আগত মানে লৈ লৈছোঁ। তেতিয়া আপোনালোকেতো কোনেও ধৰিব নোৱাৰিব যে পাত দিছেনে কিবা কি বুলি কয় ভেদাইলতাই গোন্ধাইছেনে। উপায় নাই আৰু ড্ৰাইভাৰজনে সেনেকৈ ক'লে নহয়। আমাৰ ইমান হাঁহি উঠিলে, খঙো উঠিছে মানে, এনেকুৱা আমিনো পাদৰ গোন্ধতে আহিলোঁ আৰু দেই, বাৰু ইমান পাদৰ গোন্ধ লৈ লৈ আহিলোঁ, মোৰ বাৰু সেই মাথাটো নিবিষায় বাৰু, কি হ'ব আপোনালোকে ক'বচোন বাৰু। কেতিয়াবা দৰকাৰ পৰিলে আপোনালোকেও ল'বচোন, সেনেকৈ দৰকাৰ পৰে নপৰে ক'বচোন দেই। আৰু ক'ব মোৰ মাথা নিবিষায় নে কি হ'ব বাৰু সেই পাদৰ গোন্ধত, ক'বচোন দেই।